সেই দোস্ত এটা পৰিকল্পনা কৰক যি আপোনাৰ জীৱনত সফল হ'বলৈ সাহায্য কৰিব। যদি মই তেনেকৈ আপোনালোকক কওঁ নহয়, আপুনি ভাবিব যে আপুনি ক'ব এইডাল আহিলে আকৌ ক'ৰ পৰা, মোক প্লেনিং কৰিবলৈ কৈছে, পৰিকল্পনা কৰিবলৈ কৈছে, মই যেন নাইহে কৰা, মই যেন নাজানো। হয়, ময়ো তেনেকৈ ভাবিছিলোঁ বা ময়ো পৰিকল্পনা কৰোঁ, কিন্তু তেনেকৈ নহয়। অথৰে কৈছে শুনক, এটা পৰিকল্পনা কৰক যিটো আপোনাৰ জীৱনত সফল হ'বলৈ সাহায্য কৰিব। মই অল ইউ হেভিছ নাও কিতাপখনৰ প্ৰতিটো অধ্যায় এটা চামাৰি বনাই আপোনালোকক কৈ আছোঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি লওক, যাতে প্ৰতিটো দেওবাৰে মই ভিডিঅ' দিওঁতে আপোনালোকে ন'টিফিকেশ্যনটো আপোনালোকলৈ যায়। মোৰ মটিভ ভিউজ পোৱা নহয়, ভিউ হোৱা হ'লে শ্বৰ্টছ ভিডিঅ' বনায়ো মই বহুত পাম, কিন্তু মোৰ লক্ষ্য হয় কিতাপবোৰৰ ইণ্টাৰেষ্টিং কথাবোৰ শিকাওঁ আৰু শুনি আপোনালোকে নিজৰ লাইফত এপ্লাই কৰিব পাৰে যেন। এই অধ্যায়ত লিখকে এটা আইৰিছ ফেমিলিৰ প্ৰবাদ উদ্ধৃত কৰি কয় যে আপুনি কেতিয়াও মাটিত পৰখ কৰি চোৱাৰ দৰে মাথো মনত পৰিকল্পনা কৰি থাকিলেই কেতিয়াও সফল নহ'ব। আমি সকলোৱে কেৱল ভাবি থকাৰ পৰিৱৰ্তে কৰ্ম গ্ৰহণ কৰিব লাগে। অথৰে কৈছে, জনপ্ৰিয় সফলতা বিশেষজ্ঞ টনি ৰবিনছনে কয়, জীৱনত অধিকাংশ মানুহে কি কৰিব লাগিব জানে, কিন্তু খুবেই এই কথা জানি কৰ্ম আৰম্ভ কৰে। পৰিকল্পনা কৰাটো সঁচাকৈ এটা যুদ্ধৰ দৰেই। আপুনি যুঁজৰ বাবে সাজু হ'ব লাগে আৰু পৰিকল্পনা কৰাৰ আগতে আপুনি কিয় এইটো কৰিব বিচাৰে সেইটো বুজিব লাগে। এইটো কেনেকৈ কৰিব পাৰি সেইটো জানিবৰ আগতে কিয় এইটো কৰিব বিচাৰে সেইটো জানিবই লাগিব। পৰিকল্পনা কৰোঁতে প্ৰধানত লক্ষ্য থাকিব লাগে। যদি আপোনাৰ দৃঢ় আৰু গভীৰ অভিলাষ থাকে, তেনেহ'লে কিভাৱে আপুনি সফল হ'ব সেইটো জানি যাব। অথৰে কৈছে যে ধন টকা পইচা সফলতাৰ মূল লক্ষ্য হ'ব নালাগে বুলি কৈছে। অথৰে পইচাৰ বা টকা পইচাৰ বিৰুদ্ধে বা ধন উপাৰ্জন কৰা লোকৰ বিৰুদ্ধে কোনো আপত্তি নাই। অথৰে পুঁজিবাদত ছেভিংছ মানিত বিশ্বাস কৰে আৰু সকলোৰে অধিককৈ অধিক ধন উপাৰ্জন কৰা উচিত বুলি ধাৰণাও কৰে। যদি আপুনি ধনেৰে সফলতা পৰিমাপ কৰে, তেন্তে আপুনি দীঘলীয়া সময়লৈ টিকি থাকিব নোৱাৰিব। ধন টকা পইচা হৈছে সকলোতকৈ পৰিৱৰ্তনশীল বস্তু। ই আজি ইয়াত আছে আৰু কাইলৈ নাইকিয়া হৈ যাব পাৰে। ধন টকা পইচা আপোনাৰ পৰিশ্ৰমৰ এক পুৰস্কাৰ হ'ব পাৰে, কিন্তু ই কাৰ্যৰ প্ৰধান উদ্দেশ্য হ'ব নালাগে। আপোনাৰ উদ্দেশ্যত ধন টকা পইচাৰ বাহিৰে আন এক বৃহৎ কাৰণ থাকিবই লাগিব। শেষত অথৰে এটা পৰামৰ্শ দিয়ে আমাক সকলোকে যে আপুনি এটা শক্তিশালী পৰিকল্পনা তৈয়াৰ কৰক, নতুন কিছু কথা শিকক আৰু লক্ষ্যৰ অভিমুখে যাত্ৰা আৰম্ভ কৰক। প্ৰকৃত সফলতা কৰ্মগ্ৰহণৰ ফলতহে আহে আৰু এজন সফল ব্যক্তিৰ বাবে প্ৰতিদিনে কঠোৰ পৰিশ্ৰম আৰু লগতে স্মাৰ্ট ৱৰ্ক যোগাৰু আৰু প্ৰস্তুতিৰ প্ৰয়োজন। মই আকৌ এবাৰ আপোনালোকক এই মূল কথাবোৰ পইণ্টবোৰ কৈ দিওঁ, শুনক, মন দি শুনিব দেই। প্ৰথমটো, পৰিকল্পনা কৰাৰ আগতে কিয় সেইটো কৰিব বিচাৰে সেইটো জানিব। ধন টকা পইচা সফলতাৰ একমাত্ৰ লক্ষণ নহয়। 2 নম্বৰটো। 3 নম্বৰটো হৈছে সফলতা পোৱাৰ বাবে নিয়মিত কঠোৰ পৰিশ্ৰম, যোগাৰু আৰু প্ৰস্তুতিৰ প্ৰয়োজন। 4 নম্বৰটো হৈছে সফলতা পোৱাটো কৰ্ম গ্ৰহণ কৰাৰ ফলহে। বাই বাই।